চাকৰি যাব ২৫,০০০ শিক্ষকৰ। উচ্চতম ন্যায়ালয়ে দিলে বৰখাস্তৰ নিৰ্দেশ। পশ্চিমবংগত সংঘটিত হৈছে নজিৰবিহীন ঘটনা। উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে পশ্চিমবংগৰ ২৫,০০০ শিক্ষকক বৰখাস্তৰ নিৰ্দেশ দিছে মমতা বেনাৰ্জী চৰকাৰক। কলকাতা উচ্চ ন্যায়ালয়ে দিয়া অবৈধ শিক্ষক নিযুক্তিৰ এক ৰায়ক প্ৰত্যাহ্বান জনাই মমতা বেনাৰ্জী চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। প্ৰবঞ্চনা আৰু অসৎ উপায় অৱলম্বন কৰি পশ্চিমবংগত নিযুক্তি দিয়া হৈছিল ২৫,০০০ শিক্ষকৰ। এই ঘটনাত ব্যাপক স্বজন তোষণৰো অভিযোগ উত্থাপন হৈছিল। উচ্চতম ন্যায়ালয়ে গোচৰটো অধ্যয়নৰ অন্তত কয় যে বাছনি প্ৰক্ৰিয়াত বিসংগতি আৰু প্ৰবঞ্চনা হৈছিল। ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৩ মাহৰ ভিতৰত নতুনকৈ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। ২০১৬ চনত নিযুক্তি লাভ কৰা যিসকলে বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে দৰমহা ঘূৰাই দিব নালাগে, আৰু যিসকলে বাছনি পৰীক্ষাত অংশ নলয় লবা অনুত্তীৰ্ণ হ'ব তেওঁলোকে দৰমহা ঘূৰাই দিব লাগিব। আনহাতে যিসকলে বিশেষভাৱে সক্ষম শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰি অক্ষুণ্ণ থাকিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আপিল কৰিছিল। যিসকল প্ৰাৰ্থীয়ে বক্ৰ পথেৰে প্ৰবঞ্চনাৰে চাকৰি লৈছিল সেইসকল প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল মমতা চৰকাৰে। ২০১৬ চনত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত বাছনি পৰীক্ষাত ২৩ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ বিপৰীতে খালী পদৰ সংখ্যা আছিল ২৪,৬৪০টা পদ, কিন্তু নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল ২৫,৭৫৩ জনক। অবৈধভাৱে অতিৰিক্ত পদত নিযুক্তি দিয়া হৈছিল ১,০০০ৰো অধিক প্ৰাৰ্থীক। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ তেতিয়াৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ দিনত জালিয়াতিৰে মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰি লৈছিল। লাখ লাখ টকাৰ ধনৰ লেনদেন হৈছিল নিযুক্তি প্ৰক্ৰিয়া। পৰৱৰ্তী সময়ছোৱাত পশ্চিমবংগৰ ৰাজনীতি উত্তাল হৈছিল শিক্ষক নিযুক্তিক লৈ। শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘৰত চলিছিল ইডিৰ অভিযান। উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ নগদ ধন। বৰ্তমানো কাৰাগাৰতে দিন কটাই আছে মমতা বেনাৰ্জীৰ ঘনিষ্ঠ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী। ঘটনাত নাম সাঙুৰ খোৱা কেইবাজনো বিষয়া আমোলা বৰ্তমানো কাৰাগাৰতে আছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত মাল্লৱই উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক মমতা বেনাৰ্জী চৰকাৰৰ বাবে বৃহৎ পৰাজয় আখ্যা দিছে। হাজাৰ হাজাৰ যুৱকক বঞ্চিত কৰি মমতা বেনাৰ্জীৰ দিনত টকাৰ বিনিময়ত চাকৰি লৈছিল একাংশই। আদালতৰ নিৰীক্ষণত সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াটোৱে অবৈধ আছিল বুলি প্ৰকাশ কৰিছে। নিউজ ডেস্ক, RNA নিউজ আছাম।